বুৰঞ্জী প্ৰসিদ্ধ এটি মছজিদ। ধুবুৰী চহৰৰ পৰা 25 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মছজিদটো। এশ 50 গৰাকী মানুহে ইয়াত একে সময়তে নামাজ পঢ়িব পাৰে। ইছলামিক স্থাপত্যৰ এক উৎকৃষ্ট উদাহৰণ এই মছজিদ। পানবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঐতিহাসিক মছজিদ। ইয়াক অসমৰ সৰ্বপ্ৰথম মছজিদ হিচাপে গণ্য কৰা হয়। এই মছজিদ ধুবুৰী চহৰৰ পৰা 25 কিলোমিটাৰ নিলগত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানবাৰী আৰু ৰঙামাটিৰ মাজত অৱস্থিত। 15 আৰু 16 শতিকাত নিৰ্মিত এই তিনিটা গম্বুজযুক্ত মছজিদ ইছলামিক স্থাপত্যৰ এক উৎকৃষ্ট উল্লেখযোগ্য উদাহৰণ। পানবাৰী মছজিদ কেতিয়া কোনে নিৰ্মাণ কৰিছিল সঠিককৈ জনা নাযায়। কিছুমানৰ মতে পানবাৰী মছজিদ 1493 চনৰ পৰা 1519 চনৰ মাজত বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে নিৰ্মাণ কৰাইছিল। আন কিছুমানৰ মতে মোগল শাসক ঔৰংজেবৰ সেনাপতি আৰু বংগৰ নবাব মীৰ জুমলায়ে অসম আক্ৰমণ কৰা কালছোৱাত 1662 চনত এই মছজিদ নিৰ্মাণ কৰাইছিল। মছজিদৰ কাষতে সম্ভৱতঃ একে সময়তে নিৰ্মাণ কৰা এখন ঈদগাহ আৰু এটা দ কুঁৱা আছে। মুঠ 150 গৰাকী মানুহে ইয়াত একে সময়তে নামাজ পঢ়িব পাৰে। লোকবিশ্বাস মতে প্ৰায় 200 বছৰ আগতে স্থানীয় লোকসকলে পানবাৰী পাহাৰত হাবি জংঘলৰ মাজত মছজিদটোক প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে। তেওঁলোকে ইয়াক চাফ চিকুণ কৰি পিছলৈ দৈনিক উপাসনাস্থল তথা নামাজ পঢ়িবলৈ আৰম্ভ কৰে। বৰ্তমান এই বৃহত্তৰ পানবাৰী অঞ্চলটো এক ধৰ্মীয় পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে। পানবাৰী মছজিদ অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ চিহ্নসমূহৰ ভিতৰতো এক কীৰ্তিস্তম্ভ। ইছলাম ধৰ্মৰ মূল উৎসৱ ঈদ উল ফিতৰ আৰু ঈদ উল জুহা পানবাৰী মছজিদত উলহ মালহেৰে উদযাপন কৰা হয়। দেশ বিদেশৰ বিভিন্ন তীৰ্থযাত্ৰী আগমন ঘটে এই মছজিদলৈ।